দবনী গাঁৱৰ যিটো আমাৰ অংগনবাড়ী স্কুল তেওঁ ইয়াতে বৰ্ণী জাহানাৰা বাইদেউ আমাৰ এই অংগনবাড়ী স্কুলত আহে। মানে বছৰত দুদিন তিনিদিন কেতিয়াবা মাহত একদিন আহে নাহেও, যদিও আহে আহিলে মোটামুটি স্কুলত নাযায়, অংগনবাড়ী স্কুলত নাযায়, নিদিলেও মোটামুটি বেলেগৰ ঘৰত বা LP স্কুলত তাৰমানে ৰখি তাৰমানে বস্তুবিলাক দিয়ে। এই এতিয়া বৰ্তমান যিটো ছাতু আহিছে, ছাতু বুলি কয়, অসমীয়া ভাষাত ঠাণ্ডা বুলি কয়, এতিয়া আমাৰ বাঙালী ভাষাত কয় ছাতু। এই মালটো যেতিয়া দিছে আপোনাৰ 22ৰ মাল দিছে, এতিয়া বৰ্তমান 2024 চলি আছে, এতিয়া 2024 5 মাহ চলি আছে, এতিয়া বৰ্তমান এইটো কি আছে আপোনাৰ চাওক 2022 চলি আছে, 22ৰ মাল দিছে। এইটো মাল যেতিয়া ল'ৰা ছোৱালী খাই কেনে হাগি আছে বা বমিও কৰি আছে, বহুতকেইটা ল'ৰা ছোৱালী আছে এনেকুৱা হাগি আছে বা বমি কৰি আছে। এইবিলাক বস্তু যেতিয়া দিয়ে, আমাৰতো এইবিলাক বস্তু দৰকাৰ নাই। এইটো জাহানাৰা বাইদেউ দি আছে বৰ্ণীত। আপোনাৰ আৰু এটা কথা কি, যিটো আপোনাৰ এই মাহত বস্তুটো আহি স্কুলত যেতিয়া আহি বহুত ভাষা এইবিলাক ক'ব নোৱাৰি, তথাপিও অকণমান চাউণ্ড দি যাওঁ। মানে বাঙালী কৈ আছে যে মিয়া ল'ৰা কি বাল পঢ়িব, তাই সিহঁতে কি চাকৰি কৰিব, জাহানাৰা বাইদেউ কয়। এতিয়া আজি বুলি না, বহুত দিন আগতো কৈছে মিয়াৰ ল'ৰা কি পঢ়িব, মিয়াৰ ছোৱালী কি পঢ়িব, চাকৰি পাব নেকি, নাপায়। জাতি সংখ্যা মানে কি সেইটো আৰু নকবে, জাতি সংখ্যা মানে বঙালী বেয়া ভাষাৰ আৰু সেইবিলাক হেৰি নাই। এইটো কথা কোৱাৰ লগে লগে মানে আৰু জাহানাৰা বাইদেউৰ হাজবেণ্ড আহি আৰু কিবা ক'লে আহি কেনে দম দিয়ে, জাহানাৰা বাইদেউৰ গিৰাকে আহি দম দিয়ে যে অমুক কৰিম তুমুক কৰিম, বহুত ভাবুকি দিয়ে। আৰু আজিও আহিছিল, আহি কেনে এনেকুৱা মানে পৰিস্থিতি স্কুলত আহি ডেন্স LP স্কুলত আহিছিল, আকৌ আহি ডেন্স বিৰিঞ্চিত খাপৰাই আছে জাহানাৰা বাইদেউৰ গিৰাকে। মানে এনেকুৱা বাহাদুৰি মানে যে তেওঁৰ নামটো মই নাজানো, নামটো নাজানো, বাহাৰুল বোলে, এতিয়া বাহাৰুল ইছলাম বোলে, ইছলামে নে আলি নাজানো, যিয়ে নহওক বাহাৰুল নাম। তেওঁ আহি এনেকুৱা দম দিয়ে মানে ক'ব নোৱাৰি। এনেকুৱা ইচ্ছা যায় কেতিয়াবা গাটো পিৰপিৰাই থাকে যে মই মাৰি দিওঁ, কিন্তু নোৱাৰোঁ, কাৰণ তেতিয়া আমি আইনৰ ফালে যাওঁ, আমি আইনৰ বিৰুদ্ধে কাম নকৰোঁ, সেইটোৱে কথা। আৰু 2 নম্বৰ কথা, এই মাজে মাজে চাউল আহে, চাউলবিলাক নাপায়, আপোনাৰ বুট আহে, বুট নাপায়, হৰলিক্স আহে, হৰলিক্স নাপায়, মানে বহুত কিবা ইত্যাদি আহে, বহুত ফল মূল আহে, মানে একো নাপায়। আৰু বাইদেউ আহেতো আহে, কেতিয়াবা আহি কেনে বহি থাকে, ঘূৰি গুচি যায়, তামোল চামোল চবাব, মানে একদম সময়মতো কতো সময়মতো। এতিয়া 12টা বাজিলে সময়মতো নেকি? এইটো আপোনাৰ স্কুল পঢ়ে কেইটাত? আজিকালি স্কুলত আহে 7টা বজাত আহে। যে বাইদেউ যদি স্কুলত যদি 7টা বজাত আহে, বাইদেউ 10টা বজাত আহিলে কি কাম আছে? কামেই নাই। ল'ৰা ছোৱালীবিলাক স্কুলতে ইয়াতে নাথাকে তাৰ কাৰণে ৰখি, সেইটো এটা কথা। স্কুলততো নাহে, সেইটো বেলেগ। আজি আকৌ যিবিলাক মাল দিছে, এই মালবিলাক আজি ৰাতিপুৱা আমাৰ গাঁৱৰ কোনো নাজানে, মানে তালাখন খুলি চব মাল চুৰ কৰি লৈ গুচি গ'ল এই জাহানাৰা বাইদেউ। মালটো নাই, গোটাকেইটা ডেট ফিল আছিল, বিক্ৰী কৰিলে নে এতিয়া ঘৰতে লৈ গ'লে, এতিয়া তাই জানে, কোনো নাজানে আমাৰ গাঁৱৰ মানুহ, সেই এটা কথা। আৰু আজিও ছুপাৰভাইজাৰ আহিছিল দুজনী, এজনীতো জাহানাৰা বাইদেউৰ গিৰাকৰ বাহাৰুলৰ বাইকত, মানে জাহানাৰা বাইদেউৰ গিৰাক বাহাৰুল ইছলাম, তেওঁৰ বাইকত মাজত উঠি কেনে গুচি গ'ল। আৰু এজনতো মোটামুটি দেখাই নাই, তাইৰ লগত আহি গুচি গ'ল খোজকাঢ়ি, তাতে ব্ৰিজৰ ওচৰত গ'ল, মাতিলেও নুশুনে, মই কিবা আমি কৰিম দে অফিচত যাই কেনে কিবা, এইখিনিয়ে মানে গুচি গ'লে আৰু নাপালোৱে, দেখাই নাপালোঁ। এতিয়া আমাৰ জাহানাৰা বাইদেউৰ দৰে বাইদেউ আমাক নালাগে, আমাক বেলেগ এজন বাইদেউ লাগে, যে ল'ৰা ছোৱালীবিলাক ভাল কৰি পঢ়ায়, শিক্ষা মানে বাইদেউ যদি জাহানাৰা বাইদেউৰ দৰে বাইদেউ থাকিলে আমাৰ ল'ৰা ছোৱালীবিলাক বা শিক্ষা সেইখিনি কৰিব নোৱাৰে, মানে জীৱনটো ধ্বংস কৰি দিয়ে আৰু ধেমালি কৰি আছে। দবনী চেণ্টাৰত কি হৈছে আকৌ আমাৰ কালি
ছাতুবিলাক বাচ্চাবিলাকক দিছি ডেট ফেল হৈছে। এতিয়া আমি ঘৰত যাই পেলাই চালোঁ ডেট ফেল। তেতিয়া কালি বাইদেউটো আহি পেলাই পুৱাই ডেট ফেল ছাতুবিলাক চব খুলি পেলাই লৈ গৈছি। এতিয়া চুৰ কৰি লৈ গৈছি। লৈ পেলাই আৰু কি কৰিছে বাচ্চাবিলাকৰ হৰলিক্স আহিছে 40 পেকেট বোলে আহিছে কাৰ্টন। তাতে এটাও দিয়া নাই, বাচ্চাবিলাক এটাও পোৱা নাই। হ্যাঁ জাহানারা বাইদেউ বন্যিত সেন্টার দবন্যি কারণ এটাও দিয়া নাই আর বাচ্চাবিলাকও নপঢ়ায়। হ্যাঁ বঙালী বাচ্চাবিলাক কিয় পঢ়াম? হ্যাঁ কিয় পঢ়াব লাগে? নালাগে, এনে বাচ্চাক নপঢ়াও। হ্যাঁ বঙালী পঢ়ি কি কৰিব? হ্যাঁ জাহানারা বাইদেউ কৈছে তাই পঢ়িব পাৰিব নেকি? বঙালী চাকৰি পাব নেকি? এলা কৈ থাকে আৰু কি কিবা ক'লে আৰু কয় পুলিচ আনি জাহানারা বাইদেউ কিবা আমি খাই খাম নেকি? হ্যাঁ আৰু একবার সংগ্রাম হলে কি আমার ইহাতক মারবা খুঁজছে, জাহানারা গিরাকে মারবা খুঁজছে আর পুলিশক ফোন মারে। হ্যাঁ জাহানারা বাইদেউর গিরাকে আহি পেলাই আমার ইয়াতে সংগ্রাম করেছে। হ্যাঁ গিরাকে ফোন মারে পুলিশক, তার ভয় পাব বলে পুলিশক মাতি পেলাই আমার গাঁৱত হুমকি দিয়ে। হ্যাঁ আমি তো হুমকি ভয় নকৰো, কিয় কৰিম? হ্যাঁ নাহে, বছৰত একবাৰ বা 6 মাহ ভিতৰত একবাৰ আহে আৰু নাহেও। বছৰৰ ভিতৰত এইটো ডেট ফেল ছাতু খাই পেলাই হাগা হৈছে। আমাৰ বাচ্চাবিলাক হাগা হৈছে, বমি হৈছে। এলা খাই পেলাই আমাৰ বাচ্চাবিলাক মৰব নেকি? হ্যাঁ নালাগে আমাৰ এলা ছাতু। আৰু এইটো চেণ্টাৰত জাহানারা বাইদেউ পঢ়াব নালাগে, আমাৰ নালাগে। বেলেগ চেণ্টাৰত বেলেগ কি বাইদেউটো চেঞ্জ কৰি দিব লাগিব। আমাৰ বেলেগ হেৰি অংগনবাড়ী বাইদেউ লাগে, নালাগে এইটো। হ্যাঁ ঘৰতে খা কি চাউল আহে কি সব ঘৰতে খাই পেলাই হেৰি কৰিব। বুট আহে না দালি আহে না দেখে না দে। হ্যাঁ নালাগে তো নহয়, আমাৰ নালাগে এলা। হ্যাঁ